নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অন্য এটা ৰেচিপিৰ ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। ৰেচিপিটো হ'ল কল আৰু চুজিৰে বনোৱা হালোৱা। আহকচোন এই ৰেচিপিটো বনাবৰ কাৰণে কি কি উপকৰণ লাগে আমি চাই লওঁ। কেৰাহীখন অলপ গৰম হৈ অহাত মই ইয়াত ঘিউ চামুচ দি ল'লোঁ আৰু ঘিউখিনি অলপ গৰম হৈ অহাত সৰু সৰুকৈ কাটি ৰখা আলমণ্ডখিনি ইয়াত এড কৰি দিম। তাৰ পাছত প্ৰায় আধা ছেকেণ্ড সময় আলমণ্ডখিনি কম জুইত ভাজি ল'লোঁ। এতিয়া ভাজি লোৱা আলমণ্ডৰ সৈতে চুজিখিনিও মই এড কৰি দিম। চুজিখিনি কম জুইত প্ৰায় 10 মিনিট সময় ভাজি থাকিব লাগিব। চুজিখিনি কালাৰটো চেঞ্জ হৈ অলপ ৰঙচুৱা বৰণ ধৰিলে মই ইয়াত কলখিনি এড কৰি দিম। কলখিনি আপোনালোকে সৰু সৰুকৈ কাটি ৰাখিব আৰু চুজিখিনি ভাজি থকাৰ সময়তে গাখীৰ কাপো উতলাই ল'ব। চুজিখিনি প্ৰায় 10 মিনিটমান সময় ভজাৰ পিছত মই ইয়াত সৰু সৰুকৈ কাটি ৰখা কলখিনিও এড কৰি দিছোঁ। কলখিনি আপোনালোকে হেতাৰে এনেদৰে হেঁচি হেঁচি ভাঙি দিব। এতিয়া কলৰ সৈতে চুজিখিনি পুনৰ 6-7 মিনিট সময়ৰ কাৰণে ভাজি ল'ব। কলখিনি অলপ এনেদৰে ভাঙি লোৱাৰ পিছত ইয়াত চেনিখিনিও এড কৰি দিম। এতিয়া 6-7 মিনিট সময় চুজি আৰু কলখিনি একেলগে ভজাৰ পিছত মই ইয়াত গৰম গাখীৰখিনি এড কৰি দিম। এতিয়া পুনৰ আটাইকেইটা সামগ্ৰী 2-3 মিনিট সময়ৰ কাৰণে কম জুইত সিজাই ল'ব। এনেদৰে 2-3 মিনিট সময় সিজোৱাৰ পিছত কল আৰু চুজিৰ হালোৱা খাবৰ কাৰণে ৰেডি হৈ যাব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকলৈ